মুকালমাৰ বৰতলাত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। 2 শতাধিক পৰীক্ষাৰ্থীৰ অংশগ্ৰহণ। ফলৰ গুমগুমনিত ৰ'ব নোৱাৰি বিহু এফাকি গাই দিলে চক্ৰ বিষয়াই। ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যৰ লগতে মুকালমাৰ বৰতলাতো ৰঙালী বিহুক আদৰিবলৈ অনুষ্ঠিত হৈছে এখন বিহু কৰ্মশালা। বৰতলা যুৱ মঞ্চৰ উদ্যোগত বৰতলাৰ শংকৰদেৱ নামঘৰ প্ৰাংগণত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালাখন। কৰ্মশালাখনত বিহু সম্ৰাজ্ঞী সীতাৰাণী হাজৰিকা আৰু ভৱনা কাকতিৰ লগতে কেইবাজনো অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰাই প্ৰশিক্ষণ দি থকা হৈছে। অঞ্চলটোৰ কণ কণ শিশুৰ পৰা কিশোৰী যুৱতীলৈ 2 শতাধিক পৰীক্ষাৰ্থীয়ে কৰ্মশালাখনত অংশগ্ৰহণ কৰিছে। ফলৰ গুমগুমনিত মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। বিহু কৰ্মশালাখন উদ্বোধন কৰিছে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনে আৰু লগতে উপস্থিত আছিল অভিনেতা পল ফুকন, বৰক্ষেত্ৰী ৰাজস্ব কৰা বিষয়া উদয় শংকৰ দত্তৰ লগতে কেইবাজনো বিশিষ্ট লোক। বৰতলাত প্ৰথমবাৰৰ বাবে বিহু কৰ্মশালা অনুষ্ঠিত কৰি ইয়াৰ পৰা ভাল বিহু দল এটা জন্ম দিয়াৰ পৰিকল্পনা কৰিছে বৰতলাবাসী ৰাইজে। আনহাতে কৰ্মশালাখনৰ আৰম্ভণিতে বৰক্ষেত্ৰীৰ ৰাজস্ব কৰা বিষয়া উদয় শংকৰ দত্তই এক সুন্দৰ বিহুগীত পৰিৱেশন কৰে। আজি মোৰ এই বৰতলা যুৱ মঞ্চই আয়োজন কৰা 10 দিনীয়া বিহু কৰ্মশালালৈ আহি সঁচাকৈ খুব ভাল লাগিছে। এটা ভাল অনুষ্ঠান আৰম্ভ কৰিছে। অকণ ল'ৰা ছোৱালীবোৰক দেখি ভাল লাগিছে। তেওঁলোকে আহিছে সুন্দৰকৈ বিহু নাচ শিকিবলৈ। বিহু আমাৰ অসমীয়া জাতিৰ সংস্কৃতি, গতিকে বিহু সুন্দৰকৈ শিকাটো বৰ ডাঙৰ কথা। অভিভাৱকসকলেও যে এনেকৈ সন্তানসকলক যে আগুৱাই আনিছে সেয়া দেখি খুব ভাল লাগিছে। আৰু আয়োজকসকলেও বিৰাজকে আদি কৰি গোটেইখিনিয়ে এই যে উৎসাহ জনাইছে, এইখিনি যে আগবঢ়াই নিছে, এইখিনি বৰ ধন্যবাদ দিব লগা কথা। এনেকৈ যদি অঞ্চলবোৰত সকলোৱে আগভাগ লয় সঁচাকৈ সুন্দৰভাৱে শুদ্ধভাৱে আমাৰ বিহু আমাৰ থাকি যাব। গতিকে মই খুব ভাল পাইছোঁ ইয়ালৈ আহি, আৰু ভগৱানে আশীৰ্বাদ কৰক, বতৰটো ভাল হওক, সকলোৱে সুন্দৰকৈ শিকক, শিকাই সুন্দৰকৈ শিকাব। গতিকে এইখিনিকে ক'লোঁ। ধন্যবাদ। এটা কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ আৰু আজি তাৰে শুভ উদ্বোধনী কৰা হ'ল। আৰু বতৰৰ কাৰণে অকণমান আমি খেলি মেলিত পৰিছোঁ, তথাপিও আমাৰ যিখিনি অভিভাৱক বা আমাৰ ষ্টুডেণ্টখিনি আহিছে সঁচাকৈ শলাগ ল'বলগীয়া যে বৰক্ষেত্ৰী অঞ্চলত আজি সাংস্কৃতিক ভালপোৱা, বিহুক ভালপোৱা ইমানখিনি অভিভাৱক আছে, আৰু যাৰ কাৰণে এই বতৰৰ আহুকাল নেওচিও ল'ৰা ছোৱালীখিনিক আমাৰ মাজলৈ আনিছে। প্ৰায় 150 ল'ৰা ছোৱালী আমাৰ পৰীক্ষাৰ্থী আজি ইয়াতে আমাৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু আজি উদ্বোধনী অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল সীতাৰাণী হাজৰিকা বাইদেউ, বিহু সম্ৰাজ্ঞী ভৱনা কাকতি, আমাৰ পল ফুকন, আমাৰ ৰেবা ফুকন, আৰু আমি উদ্বোধন কৰাৰ কাৰণে মাতিছিলোঁ সমাজসেৱক মুস্তাফা আলী। গতিকে সকলো মানুহখিনি আমাক আজি সহযোগ কৰিছে, আৰু মোৰ বিশ্বাস অনাগত যি 9 দিন আমাৰ আছে সময়সীমা, এইখিনিতো আমাক ৰাইজে সহযোগ কৰিব। আৰু এইটো আচলতে সহযোগ কৰিবলৈ কাৰণ এটা ব্যতিক্ৰমিক ধৰণৰ অনুষ্ঠান। এই কাৰণে কৈছোঁ যে এনেকুৱা অনুষ্ঠান আমাৰ ইয়াতে খুব কম হয়। গতিকে আমি এটা আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে যাতে এটা ল'ৰা ছোৱালীখিনি প্লেটফৰ্ম এটা পায় বিহু নচাৰ কাৰণে বা মঞ্চলৈ আগুৱাই যোৱাৰ কাৰণে বা সাংস্কৃতিক জগতখনত বিহুক জীয়াই ৰখাৰ কাৰণে। আৰু বিহু যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অসমীয়া জীয়াই থাকিব, আৰু বিহু নহ'লে আমি অসমীয়াও হেৰাই যাম। গতিকে এই ক্ষেত্ৰত আমাৰ যুৱ মঞ্চৰ উদ্যোক্তাসকলে যি আগভাগ লৈছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, আৰু সমূহ ৰাইজকো ধন্যবাদ জনাইছোঁ। সকলোৱে সহযোগ কৰিছে। বিশেষকৈ আমাৰ মাজত আজি বহুকেইগৰাকী মানুহ আমাক উৎসাহ দিয়াৰ কাৰণে আহিছে। আমাৰ যুগলদা আছে, আমাৰ নয়ন আছে, বা আমাৰ বিভিন্ন প্ৰকাৰৰ পৰা বহুকেইগৰাকী ব্যক্তি আমাক আজি উৎসাহ আৰু সমল যোগাইছে, সাহস দিছে, আৰু সেই সাহস লৈ আমি 9 দিন কাৰ্যসূচী পাৰ কৰিম। আৰু এই চেগতে মই যিখিনি আমাৰ ৰিপৰ্টাৰ আছে বা আমাৰ সাংবাদিক বন্ধু বান্ধৱ আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক বহুতো কাৰণে আমাৰ প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা এই অনুষ্ঠানটো জীয়াই ৰখাৰ ক্ষেত্ৰতো বহুত সহায় কৰিছে। তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। উদ্যোগত ইয়াতে আজিৰ পৰা বিহু কৰ্মশালা অনুষ্ঠিত হৈছে, আৰু কৰ্মশালাত ভালেখিনি অৱশ্যে প্ৰশিক্ষাৰ্থী আহিছে, প্ৰায় 100-150 আহিছে ইয়াতে। আৰু মোৰ খুব ভাল লাগিছে, যিহেতু এই অঞ্চলত শুনিছোঁ যে আগতে বিহু কৰ্মশালা এইবাৰেই প্ৰথম হৈছে, সেইটো কাৰণে ভাল লাগিছে। আৰু ইয়াত বিহুৰ প্ৰভাৱটো আছে যদিও মই এতিয়া যিমান দেখিছোঁ যে ইয়াত কেইবাগৰাকীও আছে ঢোল বজোৱা, মানে ঢুলীয়া। তেওঁলোক অকণমান তেওঁলোকে আগৰ প্ৰজন্মৰ, আৰু এতিয়া নৱপ্ৰজন্মৰ ভিতৰত তেনেকুৱা মই বিহুৱা দেখা নাই। গতিকে মই ভাবোঁ যে এই কৰ্মশালাৰ যোগেদি ইয়াত বিহুৰ প্ৰতি বহুত আগ্ৰহশীল হ'ব, আৰু নতুন প্ৰজন্ময়ো, নতুন যুৱকসকলেও আমাৰ ঢোল শিকা বা বিহু শিকাৰ প্ৰতি আগ্ৰহী হৈ উঠিব। আৰু আমাক মাতি আনিছে, মই ভাবোঁ যে মই যিখিনি জানো তেওঁলোকক শুদ্ধভাৱে বিহুখিনি শিকাবলৈ চেষ্টা কৰিম। সকলোকে মই ৰিপৰ্ট লাইভ আছাম 24/7।